নমস্কাৰ ৰাইজ আজি 8 জুলাই 2020 নহয় 9 জুলাই হ'ল কাৰণ এতিয়া ৰাতি 1:40 আচ্ছা মই আছো আইসিইউ ডিউটিত নাইট ডিউটিত অলপ আগতে পিপিই পিন্ধি গৈ আইসিইউ ভিতৰত গোটেইখিনি ৰাউণ্ড মাৰি ওলাই আহোঁতে ডফিং কৰা বুলি কয় ডফিং কৰি গা চা ধুই সম্পূৰ্ণ ড্ৰেছ চেঞ্জ কৰি ওলাই আহিছোঁ হয়নে আচ্ছা কথাটো হ'ল এতিয়া মই আধা ঘণ্টামান ফ্ৰী মই হে ভাবিছোঁ এটা কথা ডিছকাছ কৰি লওঁ আজিৰ দিনটো মোৰ বাবে বৰ দুখৰ দিন গ'ল আজি ৰাতিপুৱা দুপৰীয়া মই খবৰ পালোঁ যে এজন 30 বছৰে সফল ডেকা ল'ৰা ঢুকালে কোভিডত আমাৰ অসমত আৰু সন্ধিয়া সময়ত গম পালোঁ যে এগৰাকী মাত্ৰ 19 বছৰীয়া ছোৱালী ঢুকাইছে অসমত আৰু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীৰ ফেচবুক পেজৰ পৰা মই গম পালোঁ যে সেই ছোৱালীগৰাকীৰ আগৰে পৰা এনিমিয়া আছিলে এই এনিমিয়া বস্তুটোৰ বিষয়ে আপোনালোকে জনা উচিত কাৰণ বিভিন্ন বেমাৰৰ কাৰণে এনিমিয়া হ'ব পাৰে আৰু এনিমিয়া থকাৰ বাবেও বিভিন্ন বেমাৰ হ'ব পাৰে বস্তু বুজিছেনে সেয়েহে আজি মই সিদ্ধান্ত লৈছোঁ আপোনালোকক জনাম কাৰণ ৰাইজে জানিলেহে এনিমিয়াক প্ৰতিৰোধ কৰিব পাৰিব নহয় জানো সেয়েহে মই কথা দিলোঁ যেতিয়াই ৰাতি পাব মইতো হোটেল যাম হোটেলত গৈ ফটাফট ফ্ৰেছ হৈ কাপোৰ চাপোৰ চেঞ্জ কৰি খোৱা আৰু খোৱাৰ আগতে কাৰণ শুব লাগিব নহয় কাৰণ ৰাতিটো শুব নাপাওঁ খোৱা আৰু খোৱাৰ আগতে মই এই বিষয়ে আলোচনা কৰিম মই অনুৰোধ কৰিম যাতে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই কাৰণ তেতিয়াহে কথাবিলাক বুজি পাব হয়নে একেবাৰে শেষলৈকে চাব আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপুনি ছাবস্ক্ৰাইব আৰু ঘণ্টি বাটনটো দবাই থ'লে মই আগলৈ যিমান ভিডিঅ' দিম আপুনি পাই থাকিব ৰাতি 8টাৰ পৰা ৰাতিপুৱা এয়া 8:50লৈকে পূৰা মাৰাথন ডিউটি এয়া হোটেল যাব ওলাইছোঁ এতিয়া গৈয়ে প্ৰথম কামটো হ'ল ফ্ৰেছ হ'ম তাৰপিছত এই যে মই কালি ৰাতি প্ৰতিজ্ঞা কৰিছিলোঁ সেই কামটোত লাগি যাম ৰুম গৈয়ে ভিডিঅ' বনাম বুলি বিৰাট জোচত আহিছিলোঁ আহি দেখিছোঁ কাৰেণ্ট নাই মানে লিফ্ট নচলে এতিয়া একদম গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা 7 নম্বৰ ফ্ল'ৰলৈকে খোজকাঢ়ি উঠিব লগা হৈছে ভালেই হৈছে বহুত শকত হৈছিলোঁ অলপতো কিবা কমিব 6 নম্বৰ পালোঁ হে প্ৰভু এটা ফ্ল'ৰ নিয়া আৰু কিবাকৈ আচ্ছা কথামতে হ'ল আহিলোঁ ৰুম গৰমে চৰমে গা ধুলোঁ কাপোৰ চেঞ্জ কৰিলোঁ অলপ পিছত কাৰেণ্ট আহিলে এতিয়া এচিটো অন কৰি বহিছোঁ এতিয়া কথা পাতিম মোৰ অনুৰোধ যে ভিডিঅ'টোৰ একেবাৰে শেষলৈকে চাব কাৰণ নাচালে বহুত বস্তু মিছ কৰিব এই বস্তুটো বহুত জৰুৰী আচ্ছা এনিমিয়া মানে কি এনিমিয়া মানে হ'ল মানুহৰ দেহত তেজ কম পৰিমাণে থকা অৰ্থাৎ তেজৰ যিটো অংশ অৰ্থাৎ তেজৰ যিবোৰ চেল ৰঙা ৰঙৰ হয় আমি যাক ইংৰাজীত RBC বুলি কওঁ ৰেড ব্লাড চেল মানে ৰঙা ৰঙৰ তেজৰ কণিকাবিলাক সেইবোৰ যদি কম পৰিমাণে থাকে বা তাত থকা হিমগ্ল'বিন বোলা যিটো বস্তু হিমগ্ল'বিনটো হয় আচলতে আইৰণ আৰু এবিধ প্ৰ'টিন হিমটো আইৰণ আৰু গ্ল'বিনটো এবিধ প্ৰ'টিন চ' হিমগ্ল'বিন আইৰণ থকা এবিধ প্ৰ'টিন সেই প্ৰ'টিনটো বডিত থাকে কাৰণে মানুহৰ গাৰ তেজৰ ৰংটো ৰঙা হয় ঠিক আছে মানে RBCত হিমগ্ল'বিন থাকে সেইকাৰণে RBCটো ৰঙা আৰু RBC তেজত থাকে কাৰণে তেজখিনি ৰঙা আচ্ছা ইমান আমি কিয় বুজাইছোঁ কাৰণ আছে এনিমিয়া মানে হ'ল আগতে কৈছোঁ যে গাত তেজ কম আছে তেজ কম মানে কি আপোনাৰ তেজৰ 5 লিটাৰ আছে কিন্তু তাত ধৰি লওক RBC কম আছে নহ'লে হিমগ্ল'বিন কম আছে এনে পৰিস্থিতি 4বিধমান কাৰণত আহিব পাৰে 1 নম্বৰ হয়তোবা আপোনাৰ শৰীৰে যিখিনি আইৰণ পাব লগা আছিলে সেইখিনি আইৰণ পোৱা নাই আইৰণ নাপালে কি হ'ব এই হিমগ্ল'বিনৰ হিমটো নোহোৱা হৈ যাব চ' তেতিয়া তেজ কমি যাব মানে ৰঙাৰ অংশখিনি কমি যাব হয়নে নেক্সট হ'ল 2 নম্বৰ কোনোবা ফালেদি তেজ গৈ আছে হয়তো বহুত বেছি মেন্স হৈছে নহ'লে কাৰোবাৰ কেঞ্চাৰ বেমাৰ হৈছে কাৰোবাৰ পাইলছ হৈছে তেতিয়াও তেখেতৰ এনিমিয়া হ'ব পাৰে 3 নম্বৰ বডিটোৱে নিজে সেই চেলবিলাক প্ৰডিউচ কৰা নাই আপুনি আইৰণো দি আছে সেইটো হ'ব পাৰে সেইবোৰ কিছুমান জেনেটিক বেমাৰ থাকে ঠিক আছে 4 নম্বৰটো হ'ল তেজৰ ৰক্তকণিকাসমূহ সৃষ্টি কৰিবৰ কাৰণে আন কিছুমান বস্তু লাগে যেনেকৈ ফলিক এচিড লাগে ভিটামিন B লাগে সেইবোৰ শৰীৰে এবজৰ্ব কৰা নাই সেই ক্ষেত্ৰতো আপোনাৰ এনিমিয়া হ'ব পাৰে আচ্ছা তেজত যদি সেই ৰঙা কণিকাবোৰ নাথাকে অৰ্থাৎ এনিমিয়া হয় তেন্তে আপোনাৰ কি হ'ব পাৰে জানেনে কাৰণ এই যিবোৰ হিমগ্ল'বিন আছে এই হিমগ্ল'বিনে লাংছৰ পৰা মানে হাওঁফাওঁৰ পৰা অক্সিজেনসমূহ কঢ়িয়াই সকলো অংগলৈ লৈ যায় যেনে ব্ৰেইন চবতকৈ ইম্পৰ্টেণ্ট কি ব্ৰেইন হাৰ্ট কিডনি লাংছ এভৰিথিং একেবাৰে সকলো বস্তু সকলো চেল হয়নে সকলো চেললৈকে
এই হিমোগ্লোবিনে লৈ যায় অক্সিজেন। যদি হিমোগ্লোবিন কম পৰিমাণে থাকে তেতিয়াহ'লে শৰীৰৰ অংগ প্ৰত্যংগবিলাকে অক্সিজেন কম পাব, আৰু যিমানেই অক্সিজেন কম পাব সিমানে মানুহজনৰ বেলেগ বেলেগ বেমাৰে দেখা দিব। এই এনিমিয়া বোলা ৰোগটো আপুনি বহু ক্ষেত্ৰত প্ৰতিৰোধ কৰিব পাৰে। কেনেকৈ জানেনে? আপুনি খাব লাগিব সুষম আহাৰ। তাৰ ভিতৰত বহুত জৰুৰী সেউজীয়া শাক পাচলি। 1 নম্বৰ মনত ৰাখিব, সেউজীয়া শাক পাচলি। বিশেষকৈ ধৰক এই আমি ঘৰতে যিবিলাক যে ৰুওঁ যে পালেং শাক, লাই শাক, মূলা শাক, সকলোবিলাক সেউজীয়া শাক পাচলি। লগতে গাজৰ, কলডিল, কল পচলা, সকলোবোৰ বস্তুতে কি থাকে? আইৰণ থাকে। আৰু লগতে ভাত মানে এগাল ভাত নহয়, ভাত, মাংস, মাছ, কণী, সেইবোৰ বস্তু কিয় জৰুৰী জানেনে? কাৰণ হিমোগ্লোবিনটো প্ৰডাকশ্যন হ'বৰ কাৰণে আপোনাক অকল আইৰণ দি নহ'ব, আপোনাক লাগিব ভিটামিন বি আৰু ফলিক এচিড। তেন্তে আপুনি যদি সুষম আহাৰ খায়, যেনেকৈ আমি অসমীয়া মানুহে কি খাওঁ, অসমীয়া মানুহৰ থালিখনত কি থাকে? ভাত থাকে, দাইল থাকে, জলকীয়া থাকিব, নেমু থাকিব। নেমু, ভিটামিন চি। নেমুটো বহুত জৰুৰী, কাৰণ আইৰণ এবজৰ্ব হ'বৰ কাৰণে নেমু বা ভিটামিন চি বহুত জৰুৰী। সেইকাৰণে টেঙা বস্তু খাব য'ত ভিটামিন চি থাকে। আৰু লগত কি থাকে? চব্জি থাকে। চব্জিটো আমাৰ ভেৰাইটি বস্তু থাকেই। আমি লগতে শাক ভাজি এখন খাওঁ, কাৰণ ঘৰৰ ওচৰে পাজৰে ঢেকীয়া শাকটো আছে, হয়নে? পালে শাকটো আছে, কচু আছে, এইবোৰ চবতে আইৰণ থাকে। চ' আপুনি সুষম আহাৰ খালে আইৰণ ডেফিচিয়েঞ্চি আপোনাৰ নহয়, আৰু আপোনাৰ এনিমিয়া হোৱাৰ চান্স কম থাকে। আচ্ছা, কিছুমান ক্ষেত্ৰত কি হয় যে আমি আইৰণ থকা বস্তু খাই আছোঁ, কিন্তু আমাৰ টেষ্টটো বাঢ়া নাই। তেতিয়া কি হয়? ডক্টৰে আপোনাৰ কিছুমান পৰীক্ষা নিৰীক্ষা কৰিব। হয়তো আপোনাৰ তেজতকৈ প্ৰব্লেম থাকিব পাৰে, আপোনাৰ খাদ্যনলীতকৈ প্ৰব্লেম থাকিব পাৰে, সেইবোৰৰ ট্ৰিটমেণ্ট আছে। তো সেয়েহে কৈছোঁ, যদি আপুনি বস্তুবোৰ খাই আছে কিন্তু আপোনাৰ তেজ বঢ়া নাই, তেতিয়া আপুনি এবাৰ ডক্টৰৰ তাত যোৱা উচিত। আচ্ছা, আৰু যদি আপোনাৰ ধৰক কোনোবা ফালেদি তেজ গৈ আছে, হেভি মেনষ্ট্ৰুৱেশ্যন হৈ আছে, পাইলছ হৈ আছে, তেন্তেও আপোনাৰ তেজ নাবাঢ়িব পাৰে। আৰু এটা কাৰণত হ'ব পাৰে যে ধৰক আপোনাৰ পেটত পেলু আছে। আমি যে কওঁ যে প্ৰত্যেক 6 মাহৰ মূৰে ডক্টৰৰ পৰামৰ্শ মতে পেলুৰ ঔষধ খাব লাগে। কিয় কওঁ জানেনে? এই পেলুবিলাকে আপোনাৰ পেটৰ ভিতৰত, আমি যে কওঁ মুখেৰে চেনি খালে চেনিটো পেলুৱে খায়, একচুৱেলি পেলুৱে চেনি নাখায়, পেলুৱে খায় গাৰ পৰা তেজ, গম পাইছে? আৰু সেয়েহে যাৰ পেটত পেলু থাকে তাৰ তেজ কমি যায়। আৰু এনেকৈ তেজ কমিলে বা এনিমিয়া হ'লে কি লক্ষণ দেখা দিব পাৰে জানেনে? কি লক্ষণ দেখা দিব পাৰে? লক্ষণসমূহ হ'ল, প্ৰথমতে লাগিব বহুত দুৰ্বল, কাৰণ আপোনাৰ গাটোৱে অক্সিজেন পোৱাই নাই, বহুত দুৰ্বল লাগিব, হামিয়াই থাকিব, বিৰাট টোপনি লাগি থাকিব, ভাগৰ লাগি থাকিব, অলপ কাম কৰিলে মানে একদম বিৰাট ভাগৰ লাগিব, বুকুখন ধপ কৰি থাকে, ভয় লাগিব, টোপনি কেতিয়াবা ফটকৈ সাৰ পাই যাব, আৰু লগতে কনচেনট্ৰেশ্যন কমে। মেইনলি অংক কৰিব ধৰোঁতে বাচ্চাই মনোযোগ দিব নোৱাৰে, পঢ়া শুনাতো কনচেনট্ৰেশ্যন কমে, আৰু অংক কৰাৰ সময়ত মনোযোগ দিব নোৱাৰে। সেইটো চাইণ্টিফিকেলি প্ৰুভ হৈছে। আৰু আনকি উশাহ নিশাহ লোৱাটো কেতিয়াবা কষ্ট পায়। ডক্টৰে আপোনাক বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব। ডক্টৰে এনেকৈ চাব, ইয়াত কি চাই জানেনে? ইয়াত চাই কিমান ৰঙচুৱা, অৰ্থাৎ আপোনাৰ যদি ঠিক ঠাক তেজ আছে তেতিয়া সেই ডক্টৰে গম পাই যাব সিমানখিনি ৰঙচুৱা। আৰু যদি কিবা সন্দেহ থাকে তেতিয়া ডক্টৰে কি কৰিব? ব্লাড টেষ্ট কৰিব। তেতিয়া আপোনাৰ হিমোগ্লোবিনটো আহি যাব। হিমোগ্লোবিনৰ নৰ্মেল লেভেল 13ৰ পৰা 15 হয়, আৰু লেবৰেটৰী মানে বেলেগ হ'লে এইবিলাক লেভেল অলপমান কম বেছি হয়, কিন্তু 13ৰ পৰা 15 লেভেলটোক আমি নৰ্মেল বুলি ধৰোঁ। বহুদিনীয়া এনিমিয়াই আৰু এটা কাম কৰে কি জানেনে? আপোনাৰ বেলেগ যিবিলাক ইম্পৰ্টেণ্ট অৰ্গেন, যেনেকৈ হাৰ্টটো হৈ গ'ল, লাংছ হৈ গ'ল, কিডনী হৈ গ'ল, সেইবোৰত বহুত বেছি এফেক্ট কৰে। আৰু এনেধৰণৰ ক্ৰনিক এফেক্টবিলাকে পিছত সেই অৰ্গেনটো ফেইল হোৱাটো সহায় কৰে। সেয়েহে সাৱধান হওক। বোলে এনিমিয়া আছে, মোৰ একো নাই, খাই আছোঁ, ঠিক ঠাক হৈ আছোঁ, মেডিচিন খাই আছোঁ, নহয়। চিৰিয়াছলি এজন ডক্টৰক গৈ লগ কৰক, এজন মেডিচিন স্পেচিয়েলিষ্টক গৈ লগ কৰক, নতুবা যদি আপোনাৰ ধৰক খুব মেন্স হৈ আছে, এজন গাইনকলজিষ্টক লগ কৰক। মানে আপোনাৰ যিটো প্ৰব্লেম হৈ আছে সেই হিচাপত আপুনি লগ কৰক। আৰু এটা কথা যে আপোনাৰ যদি ক্ৰনিক কিবা বেমাৰ হৈ থাকে, ক্ৰনিক বেমাৰ, ধৰি লওক আপোনাৰ টিবি হৈ আছে, বহুত দিনৰ পৰা টিবি হৈ আছে, যিকোনো বেমাৰ ক্ৰনিকেলি যদি হৈ থাকে, তেন্তে সেই বেমাৰটোৰ পৰাও এনিমিয়া হোৱাৰ চান্স থাকে। কাৰণ প্ৰতিটো বেক্টেৰিয়া, প্ৰতিটো ভাইৰাছে আল্টিমেটলি কিবা নহয় কিবা উপায়ে হিমোগ্লোবিন খায়, RBC নষ্ট কৰে, হয় নহয়? RBC কিবা নহয় কিবা উপায়ে সেইবোৰ ডেমেজ হয়। আমাৰ দেশত যিহেতু এনিমিয়া বহুত বেছি আছে, মেইনলি আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া, সেইকাৰণে ভাৰত চৰকাৰে বহুত বছৰৰ পৰাই আমাৰ যিবিলাক চিকিৎসালয় আছে, গাঁৱৰ চিকিৎসালয়, PHC, CHC, সেইবিলাকত আইৰণ টেবলেট, ফলিক এচিডৰ টেবলেট ফ্ৰীত দিয়ে। সেয়েহে যেতিয়া প্ৰেগনেঞ্চি হয়,
মন কৰিবচোন যেতিয়া প্ৰেগনেঞ্চি হয় আপোনাক চৰকাৰী হস্পিটেলৰ পৰা ফ্ৰীতে আপোনাক বহুত আইৰণ টেবলেট দিয়া নাই, ফলিক টেবলেট দিয়া নাই। কি কাৰণ দিয়ে কওকচোন? এগৰাকী গৰ্ভৱতী মহিলাই যদি পৰ্যাপ্ত পৰিমাণে আইৰণ খায়, হিমোগ্লোবিনটো ঠিক ঠাককৈ ৰাখে, তেতিয়াহ'লে যিটো সন্তান জন্ম হ'ব ভৱিষ্যতে সেই সন্তানটো সুস্থ হ'ব, আৰু সন্তান সুস্থ হ'লে সেইজন এজন সুস্থ নাগৰিক হ'ব, আৰু সুস্থ নাগৰিক হোৱা মানে কি? আমাৰ দেশৰ উন্নতি হ'ব। এইবোৰ কামত আপোনাক সহায় কৰিবৰ কাৰণে প্ৰতিখন গাঁৱত আশাকৰ্মী আছে। আশাকৰ্মী বাইদেউসকলে বহুত কষ্ট কৰে, বহুত কষ্ট কৰে। কৰোণাৰ সময়তো তেখেতলোকে দেহে কাটি আছে। তেখেতলোকৰ সহায় লওক, তেখেতলোকে আপোনাক নিশ্চয় সহায় কৰিব। যোৱাকালি যিগৰাকী কণমানি 19 বছৰীয়া ছোৱালীৰ মৃত্যু ঘটিল, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আমি দুখ পাইছোঁ, কিন্তু এইবোৰৰ পৰা আমি শিকিব লাগে। সেয়েহে কওঁ, যদি আপুনি গম পাইছে যে কাৰোবাৰ গা দুৰ্বল, তেন্তে দেৰি নকৰিব। আপুনি এনিমিয়া বঢ়ালৈকে বাচ্চা থাকে, হয়নে? আপুনি মোৰ পৰামৰ্শ মতে যিখিনি বস্তু খাব দিছোঁ, এই যে কৈছিলোঁ যে সেইখিনি বস্তু সদায় খাদ্যত মানে আপোনাৰ থালিখন থাকিবই লাগিব। আৰু লগতে আপুনি ওচৰৰ ডক্তৰৰ পৰামৰ্শ লওক। আপোনাৰ যদি আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হৈছে, চৰকাৰেতো ফ্ৰীতে ঔষধ দি আছে আপোনাক, আৰু কিহৰ দিগদাৰী, হয় নে নহয়? সৰু জ্ঞান, এইবোৰ সৰু জ্ঞান দেৱোত্তমৰ মাজেৰে মই দিব চেষ্টা কৰি আছোঁ। এইবোৰ আপোনালোকে চাই থাকিব, এইবোৰে আপোনালোকক নিশ্চয় লাভান্বিত কৰিব। শেষত সকলোকে ধন্যবাদ। জয় আই অসম।